আৰু ক'ত স্মাৰ্ট মিটাৰ কালিতো মোক মানুহে হোৱাটছআপত দেখুৱাই আছে যে স্মাৰ্ট মিটাৰত বিলেই নুঠা হ'ল এতিয়া ইলেক্ট্ৰিচিটি এনেকৈ বাগৰি গৈছে প্ৰতিবাদ কৰাসকলে নিজৰ নিজৰ স্মাৰ্ট মিটাৰটো এইকেইদিন চাই ল'লে হ'ল এইকেইদিনটো মোক আজি আপোনালোকৰ জাৰ্নেলিষ্ট এজনে ৰাতিপুৱা মোক পঠাইছে যে মিটাৰটো এনেকৈ বাগৰি গৈছে মানে কনজাম্পশ্যনটো বাগৰি গৈছে আৰু অহা 3 মাহত আৰু কমি যাব গৰমৰ সময়ত ইলেক্ট্ৰিচিটি কনজাম্পশ্যন বেছি হয় গৰমৰ পিছত কম হয় এতিয়াতো মই এইকেইদিন হাৰিয়ানাত গৈ দেখিছোঁ বিজেপি আৰু কংগ্ৰেছে মেনিফেষ্টত দিছে যে আমি স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰিম ইয়াত বিৰোধিতা তাতে মইতো কি পঢ়ি আছোঁ তাত লিখা আছে চৰকাৰ আনে সে हम लोग স্মাৰ্ট মিটাৰ লায়েগা তাতে নিৰ্বাচনী ঘোষণা পত্ৰবিলাকত দি আছে কিহৰ কাৰণে স্মাৰ্ট মিটাৰত পুৰা ওলাই থাকে নহয় প্ৰতি মিনিটত কিমান টকা খৰচ হৈছে আৰু যোনে আগত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে তেওঁলোকে ইয়াৰ কেতিয়াও প্ৰতিবাদ কৰা নাই গুৱাহাটীতো সবৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ আছে কোনে প্ৰতিবাদ কৰিছে এবছৰ থাকিলে মানুহে বুজি পাই যায় যে গৰমৰ দিনত বেছি বিল আহে ঠাণ্ডাৰ দিনত কম বিল আহে